নমস্কাৰ, মই আশা মেধি। মই আপোনালোকৰ মাজলৈ যিবোৰ কবিতা বা হৃদয়ৰ অনুভৱ পাঠ কৰি থাকোঁ, সেয়া মাত্ৰ মোৰ এটা ক্ষুদ্ৰ প্ৰয়াস। তাত যদি কিবা ভুল ভ্ৰান্তি হয়, আপোনালোকে নিজৰ বুলি ক্ষমা কৰি দিব। আৰু মোৰ কবিতাবোৰ যদি ভাল পায়, তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জীৱনত সফলতাৰ বাবে, অকণমান সুখৰ বাবে, সপোনবোৰৰ পূৰ্ণতাৰ বাবেও কেতিয়াবা ৰৈ থাকিব পাৰি। এই অপেক্ষাতেই পাৰ হৈ যায় জীৱনৰ আধা সময়। আশা এটাত নিজক জীয়াই ৰাখিব পাৰি। আশাবোৰ আছে বাবেই জীৱন ধুনীয়া। বাৰে বাৰে বিফল হোৱাৰ পাছতো যুঁজি যোৱাৰ হেঁপাহ যাৰ থাকে, বাৰে বাৰে হাৰি যোৱাৰ পাছতো সফলতাৰ বাটত খোজ দিয়াৰ সাহস যাৰ থাকে, তেওঁ পলমকৈ হ'লেও জীৱনৰ প্ৰতিখন যুঁজত জয়ী হয়। আশাবাদত নিজক জীয়াই ৰাখিব পাৰিলেই আচলতে আমাৰ জীৱন সাৰ্থক হয়। আশাবোৰৰ অবিহনেতো জীয়াই থকাৰ অৰ্থই নাই। জীৱনৰ শেষ পৰ্যন্ত আমি হিচাপ কৰোঁ, আমাৰ কৰণীয় কি ৰৈ গ'ল, অথবা আমাৰ কি সপোন আধৰুৱা হৈ থাকি গ'ল। চেষ্টা কৰোঁ পূৰ্ণতাৰ বাবে। সকলো আশা শেষ বুলি জনাৰ পাছতো আমি ৰৈ যাওঁ কিবা এক দুমোজাত। আৰু ইমানখিনি আশাৰে জীৱনটো ভৰি থকাৰ পাছতো যিজনে নিজকে মৃত কৰি তোলে, ভাবে যে মই বিফল, তেওঁ হয়তো অনুভৱ কৰিব নোৱাৰে অপেক্ষাৰ মাদকতা। তেওঁলোকে নুবুজে প্ৰতিটো নিশাৰ শেষত আৰম্ভ হয় এক নতুন প্ৰভাত। অপেক্ষাটো থাকে জীৱনৰ অজস্ৰ আশা। জীৱনত আচলতে বিফলতা বুলি একো নাই। প্ৰতিটো অপেক্ষা আৰু আশাই আপোনাক নতুন পথ দিব, আৰু প্ৰতিটো বিফলতাই আপোনাক জীৱনত নতুন শিক্ষা দিব। আশাবোৰ শেষ কৰিলেই যেনেকৈ জীৱন শেষ নহয়, একেদৰে বিফল হ'লেই সফলতাৰ পথো শেষ নহয়। মাথো তাক বিচাৰি উলিওৱাৰ দায়িত্ব আপোনাৰ নিজৰ।